Good morning students. তোমালোক নিশ্চয় কুশলে আছা। আজি তোমালোকলৈ লৈ আহিছো ত্ৰিকোণমিতিৰ কেইটামান কোণৰ অনুপাত যি অতি সহজে নিৰ্ণয় কৰিব পাৰি আৰু মনত ৰখাটো সহজ হৈ পৰিব। আমাৰ বাওঁ হাতখন ব্যৱহাৰ কৰি আমি নিৰ্ণয় কৰিম ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতবোৰ, কিন্তু মই মাত্ৰ সাইনৰ অনুপাতকেইটাহে মই এই ভিডিঅ'টোত নিৰ্ণয় কৰি তোমালোকলৈ দেখুৱাওঁ। চাওঁচোন আহা কিনো। চিত্ৰত বাওঁ হাতখন দেখুওৱা হৈছে আৰু হাতখনৰ কনিষ্ঠ আঙুলিৰ পৰা ক্ৰমে 0 ডিগ্ৰী, অনামিকা আঙুলি 30 ডিগ্ৰী, মধ্যমা আঙুলি 45 ডিগ্ৰী, তৰ্জনী আঙুলি 60 ডিগ্ৰী আৰু বুঢ়া আঙুলিক 90 ডিগ্ৰী হিচাপে ধৰি আমি মাত্ৰ এটা সূত্ৰ ব্যৱহাৰ কৰি তাত সাইনৰ অনুপাতবোৰ আমি নিৰ্ণয় কৰিম। সূত্ৰটো হৈছে সাইন ইজ ইকুৱেল টু √over ফিংগাৰ বিলো ডিভাইডেড বাই 2। ফিংগাৰ বিলো বুলি ক'লে আমি বুজিছোঁ যদি আমি 0 ডিগ্ৰী মানটো উলিয়াওঁ তেনেহ'লে 0 ডিগ্ৰীৰ তলত এটাও ফিংগাৰ নাই, তেনেহ'লে ফিংগাৰৰ সংখ্যাটো হ'ব 0। ঠিক তেনেকৈ 45 ডিগ্ৰী যদি আমি ধৰোঁ, 45 ডিগ্ৰীৰ তলত মাত্ৰ দুটা আঙুলি আছে, গতিকে ফিংগাৰ বিলো বুলি ক'লে তাত আমি 2 বহুৱাম। চাওঁচোন, এতিয়া আমি মেইন যিটো সূত্ৰ সেইটো আমি লিখি লওঁ। সাইন ইজ ইকুৱেল টু √over ফিংগাৰ বিলো ডিভাইডেড বাই 2। এতিয়া আমি উলিয়াম সাইন 0 ডিগ্ৰী মান। 0 ডিগ্ৰীৰ তলত যিহেতু এটাও আঙুলি নাই, গতিকে সাইন 0 ডিগ্ৰী ইজ ইকুৱেল টু হ'ব √over 0 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 0। ঠিক তেনেদৰে আমি সাইন 30 ডিগ্ৰী মান যদি আমি উলিয়াবলৈ যাওঁ, 30 ডিগ্ৰীৰ তলত মাত্ৰ এটা আঙুলি আছে, গতিকে সাইন 30 ডিগ্ৰী ইজ ইকুৱেল টু হ'ব √over 1/2 আৰু তাৰ ভেলুটো হ'ব হাফ। আমি 45 ডিগ্ৰী মানটো উলিয়াবলৈ গ'লেও 45 ডিগ্ৰীৰ তলত যিহেতু দুটা আঙুলি আছে, গতিকে সাইন 45 ডিগ্ৰী ইজ ইকুৱেল টু আমি লিখিব লাগিব √over 2 ডিভাইডেড বাই 2 আৰু তাক যদি আমি সৰল কৰোঁ তেনেহ'লে আমি পাম 1/√2। ঠিক তেনেদৰে 60 ডিগ্ৰী মানটো যদি আমি উলিয়াবলৈ যাওঁ, 60 ডিগ্ৰীৰ তলত তিনিটা আঙুলি আছে, তেনেহ'লে নিশ্চয় সাইন 60 ডিগ্ৰী ইজ ইকুৱেল টু √over 3 ডিভাইডেড বাই 2 আৰু তাৰ মানটো হ'ব √over 3/2। একেদৰে শেষত যদি আমি 90 ডিগ্ৰী মানটো উলিয়াবলৈ যাওঁ, 90 ডিগ্ৰীৰ তলত চাৰিটা যিহেতু আঙুলি আছে, গতিকে সাইন 90 ডিগ্ৰী ইজ ইকুৱেল টু √over 4 ডিভাইডেড বাই 2। √over 4 is equal to 2, that means 2/2 is equal to 1। আমি এনেদৰে সাইন 0 ডিগ্ৰী মান 0 পালোঁ, সাইন 30 ডিগ্ৰী মানটো পালোঁ হাফ, সাইন 45 ডিগ্ৰী মানটো পালোঁ 1/√2, সাইন 60 ডিগ্ৰী মানটো পালোঁ √3/2 আৰু সাইন 90 ডিগ্ৰী মানটো পালোঁ 1। তেনেদৰে আমি কস থিটাৰ মানো আমি উলিয়াম। নেক্সট ভিডিঅ'টোত আমি কস থিটাৰ মান